এতিয়া সকলোৰে ঘৰে ঘৰে বগৰী আচাৰ বনাইছে। বগৰী আচাৰ বেয়া পোৱা মানুহ নিশ্চয় নোলাব। বগৰী আচাৰ সকলোৱে ভাল পায়। জ্বলা হওক মিঠা হওক সকলোৱে বগৰী আচাৰ ভাল পায়। মই বগৰী আচাৰ কেনেধৰণে বনাইছোঁ তাকে দেখুৱাম বুলি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আচাৰ বনাবৰ কাৰণে মই 2 কেজি বগৰী লৈছোঁ। বগৰীখিনি কিছুমান পকা, আধা পকা আৰু কেঁচা এনেকুৱা মিক্স হৈ আছে। এতিয়া বগৰীখিনি মই ভালদৰে এবাৰ ধুই আনিছোঁ। ধুই অনাৰ পাছত কিছুমানত ঠাৰি লাগি আছে আৰু কিছুমান মাজে মাজে অলপ বেয়া, সেইটো কাৰণে সেইখিনি মই কাঢ়ি দিম। বেয়াখিনি মই পেলাই দিম আৰু বগৰীৰ ঠাৰিখিনি আঁতৰাই লৈছোঁ। এয়া বগৰীৰ ঠাৰিখিনি গুচাই হৈ গ'ল। এতিয়া এইফালে প্লাষ্টিকৰ টেমা এটা লৈছোঁ। টেমাটো ভালদৰে ধুই মেলি ৰ'দত শুকুৱাই লৈছোঁ। এতিয়া এই বগৰীখিনি টেমাটোত এনেদৰে ঢালি দিছোঁ। এতিয়া বগৰীখিনি জোখাৰে মই অলপমান নিমখ দিছোঁ। নিমখৰ পৰিমাণটো মোৰ হাতখনেৰে 3 মুঠিমান দিছোঁ। বৰ বেছিকৈ নিমখ দিব নালাগে, তেতিয়া বেছি নিমখ হৈ গ'লেও আচাৰখিনি খাবলৈ ভাল নালাগিব। এতিয়া নিমখখিনি দিয়াৰ পাছত ঢাকনখন মাৰি মই ভালদৰে টেমাটো এনেদৰে জোকাৰি দিছোঁ, যাতে বগৰীখিনি গাত সম্পূৰ্ণকৈ নিমখ লাগি যায়। এতিয়া এনেকৈ মই সম্পূৰ্ণ এটা ৰাতি থৈ দিম। এদিন বা দুদিনেই থ'ব লাগে, তাতকৈ বেছি থ'ব নালাগে, তেতিয়া নিমখখিনি বেছিকৈ সোমাই গ'লেও আচাৰখিনি খাবলৈ ভাল নালাগিব। এয়া পিছদিনাখন ৰাতিপুৱা দেখুৱাইছোঁ। পিছদিনাখন ৰাতিপুৱা এয়া চাওক, নিমখখিনি সম্পূৰ্ণকৈ গলি পানী হৈ গ'ল আৰু এয়া বগৰীখিনি এনেকুৱা ধৰণৰ হ'ল। এতিয়া এইখিনি অকণমান নিয়ৰ হ'বৰ কাৰণে মই ৰ'দত উলিয়াই দিম। এয়া ডলা এখনত এনেদৰে বগৰীখিনি ঢালি দিছোঁ। একেবাৰে চোকা ৰ'দতো দিব নালাগে, অকণমান নিমখৰ পানীখিনি আঁতৰ হ'বৰ কাৰণেহে মই অকণমান ৰ'দত উলিয়াই দিছোঁ। ডলাখনত এনেকৈ নিমখৰ পানীখিনি আঁতৰাই লৈছোঁ। অৱশ্যে এইকেইদিনা ৰ'দটো নায়েই, ৰ'দটো তেনেই কোমল। 12টা বজাৰ পৰা অকণমান ৰ'দটোৱে দেখা দিয়ে। সেইটো সময়তে মই এয়া উলিয়াই দিছোঁ। উলিয়াই দিয়াৰ পাছত 2-3 ঘণ্টামান অলপ দেৰি এনেদৰে ৰাখি দিয়াৰ পাছত এয়া নিমখৰ পানীখিনি শুকাই গৈছে, এনেকুৱা ধৰণৰ হ'ল। এতিয়া এইখিনি ভিতৰলৈ লৈ আহিলোঁ। ভিতৰলৈ লৈ আহি এতিয়া ইয়াৰ কাৰণে মছলা ৰেডি কৰি ল'ম। এয়া এখন পেন এখন লৈছোঁ। পেনত এয়া গোটা মছলা দিছোঁ। ডাঙৰ চামুচেৰে এচামুচ জিৰা গুটি, ডাঙৰ চামুচেৰে এচামুচ ধনিয়া গুটি, এচামুচ আজৱাইন, ডাঙৰ চামুচেৰে 2 চামুচ চফ। চফৰ পৰিমাণটো বেছিকৈ দিব, তেতিয়া আচাৰখিনি খাই ভাল লাগে। তাৰপাছত এয়া ডাঙৰ চামুচেৰে এচামুচ কালজিৰা আৰু আধা চামুচ দিছোঁ মেথি। মেথিৰ পৰিমাণটো কমকৈ দিব আৰু নিবিচাৰিলে নিদিলেও নাই, বেছি হ'লে মানে অকণমান তিতা নিচিনা হ'ব। তাৰপাছত এইখিনি অকণমান ড্ৰাই ৰ'ষ্ট কৰি ল'ম, অকণমান গৰম কৰি ল'ম। বৰ বেছিকৈও ভাজিব নালাগে, তেতিয়া মছলাখিনি অকণমান তিতা নিচিনা হৈ যাব। অকণমান ড্ৰাই ৰ'ষ্ট কৰাৰ পাছত এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এইফালে মছলাখিনি ঠাণ্ডা হোৱালৈকে সৰিয়হখিনি পিচি ল'ম। এয়া মিক্সাৰ বাতিটোত ডাঙৰ চামুচে 3 চামুচ সৰিয়হ দিছোঁ আৰু ডাঙৰ চামুচেৰে এচামুচ দিছোঁ ক'লা সৰিয়হ। এইখিনি এতিয়া অকণমান খহটাকৈ পিচি ল'ম। অকণমান খহটা হৈ থাকিলে ভাল হয়, একেবাৰে মিহিকৈও পিচিব নালাগে। এইখিনি এতিয়া বাতি এটাত উলিয়াই লৈছোঁ। তাৰপাছত সেইফালে মছলাখিনিও ঠাণ্ডা হ'ল। মছলাখিনিও এতিয়া অকণমান খহটাকৈ পিচি ল'ম। আচাৰত দিয়া মছলা সদায় খহটাকৈ পিচিব লাগে, অকণমান দৰদৰীয়া হৈ থকাকৈ, বৰ মিহিকৈ পিচিব নালাগে, তেতিয়া আচাৰটো খাবলৈ ভাল হয়। এইফালে এতিয়া বগৰী আচাৰ বনাবৰ কাৰণে এয়া কেৰাহী এটা পাতি দিছোঁ গেছত। এতিয়া ইয়াত দিছোঁ মিঠাতেল। 2 কেজি বগৰীৰ কাৰণে মই আধা লিটাৰমান মিঠাতেল লৈছোঁ। বৰ বেছিও মিঠাতেল ল'ব নালাগে, যদি দৰকাৰ হয় পাছত দিম। এতিয়া এয়া মিঠাতেলখিনি সম্পূৰ্ণকৈ গৰম হোৱাৰ পাছত মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। অফ কৰি দিয়াৰ পাছত ক'লা জিৰা কেইটামান দি তাত বগৰীখিনি দি দিলোঁ আৰু খুন্দি লোৱা এয়া মছলা দিছোঁ আৰু এয়া সৰিয়হ। এয়া দিছোঁ জ্বলাৰ কাৰণে ৰেড চিলি পাউডাৰ। নিমখ যিহেতু আগতে দিয়াই আছে, সেইটো কাৰণে মই নিমখ দিয়া নাই। এইখিনি এতিয়া ভালদৰে এনেকৈ লৰাই দিম। ভালদৰে মছলাখিনি যাতে বগৰী গাত ভালদৰে লাগি যায়, এনেকৈ মিক্স কৰি ল'ম। মছলাখিনি ভালদৰে মিক্স হৈ যোৱাৰ পাছত মই ইয়াত অকণমান ভিনেগাৰ দিছোঁ। 2 কেজি বগৰী আচাৰত মই 30 ml ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এয়া এনেদৰে ভিনেগাৰখিনি ওপৰত দি মই আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম। মছলা, তেল আৰু বগৰীখিনি এনেদৰে অকণমান গৰম হৈ থাকোঁতেই এনেদৰে মিক্স কৰি লৈছোঁ, তেতিয়া মানে আচাৰত সকলোখিনি মছলা ভালদৰে বগৰী গাত লাগি যায়। মছলাখিনি বগৰীত ভালদৰে লাগিলেহে, সোমালেহে আচাৰখিনি খাই ভাল লাগিব। কাৰণ বগৰীখিনি আগতে আমি নিমখত দিয়া আছে, নিমখত দিয়াৰ লগে লগে বগৰীখিনি অকণমান কোমল হৈ যায়। তাৰপাছত এনেদৰে আমি মছলা যেতিয়া ভালদৰে মিক্স কৰি ল'ম, মছলাখিনি সম্পূৰ্ণকৈ বগৰী গাত সোমাই গ'লে আচাৰখিনি খাবলৈ ভাল লাগিব।
এয়া দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে খাবলৈও কিন্তু বহুত টেষ্টি হৈছে যদি বিচাৰে ৰ'দত দিবও পাৰে কিন্তু ৰ'দত নিদিলেও নাৰাখিলেও প্ৰব্লেম নাই কাৰণ কিয় ৰ'দত যদি আমি বেছি দিন ৰাখোঁ তেতিয়া বগৰীৰ ভিতৰ ভাগটো যদি শুকাই যায় তেতিয়াও আচাৰখিনি খাই ভাল নালাগে এতিয়া এয়া চিচাৰ বটল এটা লৈছোঁ বটলত যেতিয়া আচাৰখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হ'ল তেতিয়া এই বটলত ভৰাই দিছোঁ বটলটো আগতে মই ধুই মেলি ৰ'দত ভালদৰে শুকুৱাই মেলি লৈছিলোঁ বটলত আচাৰখিনি ভৰোৱা পাছত মই এসপ্তাহমান এনেদৰে ৰাখি থৈ দিম এসপ্তাহমানৰ পাছত খাবলৈ উলিয়াই দিম তেতিয়া খাব পৰা হৈ যাব তেতিয়া মছলাখিনি বগৰী গাত ধুনীয়াকৈ সোমাই যাব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব